হাই এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। আমিও ঈশ্বৰৰ কৃপাত ভালে আছোঁ। এতিয়া লৈ আহিছোঁ মোৰ জীৱনৰ আটাইতকৈ শান্তিৰ ঠাইত। এয়া হৈছে মোৰ ভগৱানৰ ঠাই আৰু ভগৱানৰ ওচৰত মোৰ জীৱনৰ সুখ দুখ সকলো মই শ্বেয়াৰ কৰোঁ। আৰু পূজা নিদিয়াকৈ মোৰ দিনটো কেতিয়াও পাৰ নহয়, মই পূজা দিবই লাগিব। আৰু আজি লৈ যাম আমাৰ ইয়াতে হৈ থকা শ্ৰীসূৰ্য পাহাৰৰ মেলাত। শ্ৰীসূৰ্য পাহাৰৰ নাম আপোনালোকে সকলোৱে শুনিছে, যিসকলে অসমত থাকে তেওঁলোকেতো শুনিছে, আৰু অসমৰ বাহিৰৰ বহুত মানুহেও এতিয়া এই ঠাইখনৰ নাম জানে। আৰু এই ঠাইখনক দ্বিতীয় কাশী নামেও জনা যায়। তো আমি আহিছোঁ মেলা চাবলৈ, কিবা কিবি অলপ কিনিবলৈ। আহিয়ে মেলাত পিঠা খাই লৈছোঁ। ইয়াতে পিঠাৰ দোকান বহিছিল আৰু বহুত টেষ্টি পিঠা বনাই দেই। আৰু মেলাত আহি কি কিনিম সেইবোৰ চাই আছোঁ। আৰু বস্তুবোৰৰ অলপ দাম বেছি মাৰ্কেটৰ তুলনাত, কাৰণ আছে ইয়াৰ পিছতো এটা ডাঙৰ কাৰণ আছে। কাৰণটো মই কৈ আছোঁ। এওঁলোকে কমিটিক এটা নিৰ্দিষ্ট এমাউণ্টৰ পইচা দিব লাগে, তাৰপিছত তেওঁলোকৰ নিজে মেলাত দোকান কৰা সম্ভৱ নহয়। এজন দুজন হাজিৰা ল'ব লাগে। তাৰপিছত বহুত বস্তু অলপত ডেমেজ হৈ যায়, ভাঙি যায়, ফাটি যায়, ছিঙি যায়, হেৰাই যায়, বহুত কিবা কিবি হৈ যায়, যাৰ কাৰণে প্ৰাইচবোৰ অলপ বেছি। আৰু এতিয়া মেলা প্ৰায় আমাৰ চোৱা কমপ্লিট। এতিয়া ঘৰত যাম। সৰু ল'ৰা ছোৱালী দুটাৰ কাৰণে কিবা এটা দুটা খেলাৰ বস্তু কিনিছোঁ। এই আৰু আমাৰ মেলা। আৰু এতিয়া চাই লৈছোঁ ৰাইডছবোৰ, কাৰণ আমাৰ ল'ৰা ছোৱালী দুটাই ৰাইডছত উঠি ভাল পায়। সিহঁতে এতিয়াও ডাঙৰ ৰাইডছত উঠিব নোৱাৰে, সৰু ৰাইডছতে উঠিব। আৰু বুধবাৰ বা বৃহস্পতিবাৰে সিহঁতক লৈ আহিম মেলা চাবলৈ, কাৰণ সিহঁতে বহুত ইচ্ছুক মেলাত অহাৰ কাৰণে। আৰু আহিব লাগে, ল'ৰা ছোৱালীক এইবোৰ ঠাইত আনি অলপ প্ৰিয় কৰাই দিব লাগে। মাইণ্ডটো ভালে থাকিব।